নমস্কাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোক সকলোৱে জানা যে আজি 2 অক্টোবৰ গান্ধী জয়ন্তী। এই গান্ধী জয়ন্তী উপলক্ষে মই কালি এটি টোকা যুগুত কৰি দিছিলোঁ আৰু আজি এই মহামানৱ মহাত্মা গান্ধী, জাতিৰ পিতা, যাক আমি বাপুজী বুলি কওঁ, যে তেওঁৰ এই পবিত্ৰ জন্মদিনত মই তেওঁৰ কিছুমান মুখৰ বাণী অৰ্থাৎ গান্ধীজীৰ অমৃত বাণী বুলি মই কেইটামান তেওঁৰ বাণী তোমালোকৰ কাৰণে যুগুত কৰিছোঁ আৰু সংগ্ৰহ কৰি লৈছোঁ। গতিকে এইকেইটি মই তোমালোকৰ বাবে আগবঢ়াই দিছোঁ। মই একেৰাহে কেইবাদিনো উপবাসে থাকিব পাৰোঁ, কিন্তু ভগৱানক প্ৰাৰ্থনা নকৰাকৈ এদিনো থাকিব নোৱাৰোঁ। হৃদয়ৰ কোনো ভাষা নাই, হৃদয়ে হৃদয়ৰ লগত কথা কয়। মৰমৰ সৰে যাক বিন্ধিছে তেওঁহে মৰমৰ শক্তি জানে। ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা। প্ৰেমবিহীন জীৱন শলিতা নোহোৱা চাকিৰ দৰে। দৃঢ় সংকল্প নহ'লে কোনো ভাল কৰা সম্ভৱ নহয়। মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাবলৈ বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মানুহৰ অন্তৰত। অন্তৰ পবিত্ৰ নহ'লে, ইন্দ্ৰিয় সংযমী হ'ব নোৱাৰিলে শিক্ষিত বিদ্বান হ'ব নোৱাৰি। ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। মই নিজেই শিক্ষাৰ্থী, স্বাৰ্থসিদ্ধিৰ কাৰণে কৰিবলগীয়া মোৰ একো নাই। মই যেতিয়াই সত্যৰ সন্ধান পাওঁ তাক তেতিয়াই গ্ৰহণ কৰোঁ আৰু সেইদৰে কাম কৰোঁ। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি। নিজৰ দুখ ক্ৰুটিবোৰ লুকাই ৰখাজনে প্ৰকৃতাৰ্থত অন্ধ। আদৰ্শহীন মানুহ গৰিব উঠা নোহোৱা নাৱৰ দৰে। সত্য ঈশ্বৰ, ঈশ্বৰ সত্য, শুদ্ধ আৰু ন্যায়ৰ প্ৰতীক। সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। সততা এক বিশাল বৃক্ষ, তাৰ যিমানেই সেৱা কৰা যায় সিমানেই তাত ফল লগা দেখিবলৈ পোৱা যায়। তোমালোকৰ শিক্ষা যদি সততা আৰু পবিত্ৰতাৰ দৃঢ় ভেটিত গঢ়ি উঠা নাই, তেন্তে মই ভাবোঁ তোমালোকৰ শিক্ষাৰ কোনো মূল্য নাই। তোমালোক একোজন সৰ্ববিদ্যা বিশাৰদ হ'ব পাৰা, কিন্তু তোমালোকে যদি তোমালোকৰ ব্যক্তিগত জীৱনৰ পবিত্ৰতাৰ প্ৰতি আওকাণ কৰা, তেনেহ'লে মই কওঁ তোমালোকৰ জীৱন অথলে গৈছে। শিক্ষাৰ দ্বাৰা মই শিশুৰ দেহ, মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশকে বুজোঁ। শিশুৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক আৰু স্বাধীন বিকাশেই শিক্ষা। মই সেইটোকেহে উচ্চ শিক্ষা বুলিম, যিটোৱে পৰোপকাৰী, সেৱাভাৱাপন্ন কৰ্মপটু হ'ব পাৰে। মানুহে যি কামত শাস্তি দিব পাৰে সেই কাম দূষণীয় বুলি কয়, কিন্তু পাপ কামৰ শাস্তি কেৱল ঈশ্বৰ আৰু বিবেকেহে দিব পাৰে। ভোকাতুৰৰ সন্মুখত ৰুটিৰ ভেষতহে ভগৱানে দেখা দিব পাৰে। নীতিহীন ৰাজনীতি, কামত নলগোৱা সম্পত্তি, বিবেকহীন আনন্দ, চৰিত্ৰহীন জ্ঞান, নৈতিকতাহীন বাণিজ্য, মানৱতাহীন বিজ্ঞান আৰু ত্যাগহীন পূজা, এইবোৰ মহাদোষ। কেৱল ঈশ্বৰেহে জীৱন গ্ৰহণ কৰিব পাৰে, কাৰণ জীৱন দিওঁতাও তেওঁৱেই। বিয়া যদি এটা পবিত্ৰ অনুষ্ঠান হয় আৰু নতুন জীৱনৰ প্ৰৱেশদ্বাৰ হয়, তেনেহ'লে বিয়া হ'বলগীয়া ছোৱালীবিলাকৰ পূৰ্ণ বিকাশ হ'ব লাগিব। জীৱনসংগী নিৰ্বাচন কৰাত তেওঁলোকৰ হাত থাকিব লাগিব। তেওঁলোকৰ কাৰ্যৰ পৰিমাণক তেওঁলোকে ভালকৈ উপলব্ধি কৰিব পাৰিব লাগিব। নিন্দাই মোক নিচ কৰিব নোৱাৰে, প্ৰশংসাই উচ্চ স্তৰলৈ নিব নোৱাৰে। মই যি আছোঁ সেয়ে থাকিম। প্ৰলোভনৰ ঊৰ্ধত থাকিব পৰাজনে জীৱনক উপভোগ কৰিব পাৰে। যেতিয়ালৈকে আমি কিবা এটা কৰি দেখুৱাব নোৱাৰোঁ, তেতিয়ালৈকে আমি কি সেইটোও প্ৰমাণ কৰিব নোৱাৰোঁ। নভবা নিচিন্তাকৈ কোনো প্ৰতিশ্ৰুতি নিদিবা। এবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত জীৱন দি হ'লেও তাক পালন কৰিবা। আৱশ্যকতকৈ বেছি ৰখাটো পাপ। নিৰ্ভীকতা নাথাকিলে সকলো গুণ ধূলিত পৰিণত হয়। মোক ৰাজ্য, মুক্তি অথবা স্বৰ্গ নালাগে, লাগে মাথো ক্ষুধাটোৰ, নিপীড়িতজনৰ কষ্টৰ নিবৃত্তি। যি আনৰ সৰ্বনাশৰ চেষ্টা কৰে সি নিজৰ সৰ্বনাশ মাতি আনে। অসৎ পথেৰে ধন আৰ্জি ধনী হোৱাতকৈ সৎ পথেৰে ধন আৰ্জি দৰিদ্ৰ হোৱা বেছি ভাল। তিৰোতা ত্যাগৰ প্ৰতিমূৰ্তি। শুদ্ধ অন্তৰেৰে কাম কৰিলে তেওঁলোকে অসাধ্য সাধন কৰিব পাৰে। চৰিত্ৰ অবিহনে শিক্ষাৰ মূল্যই বা ক'ত? চৰিত্ৰ হৈছে প্ৰাথমিক ব্যক্তিগত পবিত্ৰতা। মহাসাগৰৰ এটোপাল পানীৰ কোনো মূল্য নাই, কিন্তু মহাসাগৰৰ পানীৰ লগত মিহলি হৈ থাকি সেই টোপাল পানীয়ে বুকুৱেদি বিৰাট জাহাজবোৰ কঢ়িয়াই নিয়াৰ মহান গৌৰৱৰ অংশীদাৰ হৈ পৰে। অন্তৰৰ পবিত্ৰ বাসনা সদায় সহায়ক হয় যদিহে একাগ্ৰতা থাকে। তুমি যি কাম কৰা সেই কামে যাতে সমাজৰ উপকাৰ কৰিব পাৰে
তাক তুমি আগতীয়াকৈ বিচাৰ কৰিবা। দেশৰ হকে প্ৰাণ দিম, কিন্তু কাৰো প্ৰাণত আঘাত নিদিম। মানুহৰ হাতত অহিংসা শক্তিয়ে সৰ্বশ্ৰেষ্ঠ শক্তি। এই 40টি মই মহাত্মা গান্ধীৰ অমৃতবাণী তোমালোকলৈ আগবঢ়াই দিলোঁ। গতিকে এইবিলাকৰ জৰিয়তে তোমালোকৰ জীৱনৰ উন্নতিত কিছু হ'লেও সহায় কৰিব। গতিকে মহৎ লোকৰ বাণী বা মহৎ লোকৰ জীৱনী এইবিলাকে এজন শিশুক তেওঁৰ জীৱন গঢ়াত, তেওঁৰ চৰিত্ৰ গঠনত যথেষ্ট সহায় কৰে। আজি মই তোমালোকলৈ এইকেইটি আগবঢ়ালোঁ। আৰু যিসকলে মোৰ এই চেনেলটি বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। আৰু ইয়াকে কৈ মই ভিডিঅ'টি সামৰণি মাৰিছোঁ।